এইবাৰ 1250 টকা নহয়, যিসকল পৰিয়ালে অৰুণোদয় পাব 1 জানুৱাৰীৰ পৰা তেওঁলোকক আমি গেছ কিনিবৰ কাৰণে আৰু 250 টকা দিম। তাৰমানে 1250 আৰু 250 টকা টোটেল 1500 rupees 1500 কোটি টকা 1500 টকা মাহত 1250 আৰু 250 গেছ কিনিলে আৰু 1250 বেংক একাউণ্ট 1500 টকা আমি মাহত পাম। ৰেচন কাৰ্ড কাৰ কাৰ আছে? কাৰ কাৰ ৰেচন কাৰ্ড নাই? অকণমান মানুহৰ ৰেচন কাৰ্ড নাই, বাকী সকলো মানুহৰ ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ বিনামূলীয়াকৈ। এইবাৰৰ পৰা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগতে কম দামত দালিও পাম, নিমখো পাম, চেনিও পাম। কি পাম? চাউল পাম, দালি পাম, নিমখ পাম, চেনি পাম, যাৰ যাৰ ৰেচন কাৰ্ড আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই আৰু এবাৰ হাত দাঙক। আপোনালোককো ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা মই কৰি দিম, ঠিক আছে? যাতে 1 নৱেম্বৰৰ পৰা মই মিটিঙৰ পিছত 1 নৱেম্বৰৰ পৰা আমি ৰেচনৰ দোকানত চাউল পাম, দালি পাম, নিমখ পাম, চেনি পাম। বিজেপি চৰকাৰে, বিটিচি চৰকাৰ নহয়, বিজেপি চৰকাৰে কলেজত এডমিশন বিনামূলীয়াকৈ দিয়ে। ক্লাছ 9ত বিজেপি চৰকাৰে চাইকেল দিয়ে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ফাৰ্ষ্ট ডিভিজন স্কুটি দিয়ে। আৰু যি ছোৱালী কলেজত পঢ়ে এডমিশন ফ্ৰী। 11-12 মাহত 1000 টকা, ডিগ্ৰী মাহত 1250 টকা, ইউনিভাৰ্চিটি 2500 টকা। দেউতাক মাকে কোনো ছোৱালীৰ এডুকেশ্যনত খৰচ কৰিব নালাগে। এইবাৰ আমি আৰু এটা নতুন আঁচনি আনি আছো, সেইটো হ'ল যি ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব যাতে ভাল কৰি পঢ়িব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, নোটবুক কিনিব পাৰে। যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব তেওঁলোকক মেট্ৰিক পৰীক্ষা নোহোৱালৈকে আমি মাহত 300 টকা বেংকৰ একাউণ্টত তেওঁলোকৰ জমা দিব। তাৰমানে 9ত চাইকেল, মেট্ৰিক দিলে মাহত 300 টকা, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী, ইউনিভাৰ্চিটিত নিযুত মইনা, অৰুণোদয়, ৰেচন কাৰ্ডত চাউলৰ লগতে দালি, নিমখ, চেনি। আৰু যিসকল মহিলা সেলফ হেল্প গ্ৰুপত আছে তেওঁলোকক আমি 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকক মই আজি কথা দি গলো। আৰু মই যিমান আঁচনিৰ কথা কৈছো, এই কোনো আঁচনিত ভিচিডিচি নাথাকিব। ডাইৰেক্টলি গাঁৱৰ পৰা নাম ল'ম, কোনে কোনে পোৱা নাই বেংক একাউণ্ট ল'ম, পইচা কুটুক কৰি সোমাই হ'ব, টপক কৰি সোমাই যাব। আৰু বেংক মোবাইলত আৱাজ এটা আহি যাব, বাছ। মাজত কোনো ভিচিডিচি নাই। ভিচিডিচি বিলাকে কি কৰে? 5 বছৰ খায় আৰু ইলেকশ্যনৰ টাইমত খানা খুৱায়, বাছ। আৰু কোনো কাম নাই সিহঁতৰ। এই খানাবিলাক ইমান জ্বলা থাকে, এই খানা খালেও পেটৰ অসুখ হৈ যায়, কাৰণ গৰীবৰ মানুহৰ টকা, গতিকে জ্বালা হৈ যায়। যদি টকা নোখোৱাকৈ স্কিম দিয়ে টকাটো মিঠা হৈ যায়, কিন্তু গৰীব দুখীয়া মানুহ, বিধৱা মানুহৰ পৰা টকা লৈ খানা খোৱালে খানাটো ভাল লাগিব নেকি? লাগিব নেকি ভাল? সেইকাৰণে মই খানা নাখাওঁ, কিন্তু গাঁৱত গ'লে মানুহৰ পৰা উল্টাই খানা খুজি খাই যাওঁ। দে মোক খানা খুৱাবনে নাই? খানা মোক গাঁৱত আহিলে খানা খুৱাবনে নাই? মোক পাক্কা খুৱাবতো। ক'ৰবাত ভাত খুৱাব, ক'ৰবাত চাহ খুৱাব, মোৰ ঘোষ হৈ গ'ল। আমি যিমান মানুহৰ এইবাৰ জিঅ' টেগিং কৰিছো
সকলোকে আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। কোনো 10,000 টকা নালাগে, টকাৰ কথা নাই। আমি গৰীব দুখীয়া মানুহক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বিটিচিৰ চৰকাৰ বিজেপিৰ নোহোৱা কাৰণে আমাৰ ৰাইজখন আজি বহুত পিছুৱাই আছে। মই যদিও ধেমালি কৰি কৈছো 5 বছৰ অৰুণোদয় হৈ গ'ল, আপোনালোকে নাপালে। যদি 5 বছৰত অৰুণোদয় পালেহেঁতেন 1200 কৰি 12 মাহ 15-18 হাজাৰ টকা 5 বছৰত পূৰণ কৰিলে এতিয়ালৈকে আপোনালোকে 70-80 হাজাৰ টকা পাই গ'লে। আজি 5 বছৰ নাপালে কাৰণ বিটিচিৰ চৰকাৰে আৰু এই ভিচিডিচি বিলাকে আমাক নিদিয়ে। 1250 সোমাই গ'ল। কিন্তু বিটিচিত নিয়মটো কি? দিল্লীৰ পৰা টকা আহিব, দিছপুৰৰ পৰা টকা আহিব, প্ৰথমতে ভিচিডিচি কেইটাই শান্তিত খাই ল'ব, হয় নে নহয়? যেতিয়া সিহঁতৰ পেট পূজা হ'ব, কিবা যদি বাকী ৰয় তেতিয়াহে পাব্লিকে পাব। ঠিক কৈছো নে নাই? মই এতিয়া মোক আজি ৰাতিপুৱা কোনোবাই ক'লে যে ছাৰ ইলেকশ্যনৰ আগতে খানা খুৱাই আছে। মই বোলো ইলেকশ্যনৰ আগত খানা খুৱাইছে, ঠিক আছে, খানা খোৱা টকাবোৰ ক'ৰ পৰা আহিছে? এই যে গৰীব মানুহক ঘৰ দিবৰ কাৰণে 10,000 টকাকৈ কালেকশ্যন কৰিছে, সেয়াইতো এতিয়া খানা খুৱাই আছে না। বেলেগৰ টকাটোতো অহা নাই। ঘৰ লাগিলে ইয়াত 10,000 টকা দিব লাগে নে নালাগে? লাগে নে নালাগে? বেলেগ জাগাত মানুহে দুৰ্গাক পূজা কৰে, গণেশক পূজা কৰে, বিষ্ণুক পূজা কৰে ফুলেদি, আৰু বিটিচিত গান্ধীৰ নোটেৰে ভিচিডিচিক পূজা কৰিব লাগিব, হয় নে নহয়? তেতিয়াহে ইয়াত আঁচনি পায়। ঠিক কৈছো নাই খুৰা? মই এতিয়া বেলেগে ক'ব ভয় কৰে, কিয়? কিবা হৈ যায় কিজানি। কিন্তু মোৰতো ভয়তো একো নাই, মইতো ভয় কৰা মানুহ নহয়। সেইকাৰণে মই চবকে কৈছো ইলেকশ্যনৰ পিছত ভিচিডিচি বিলাকক গাঁতত ভৰাই দিম। যা শুই থাক, আৰু কোনো মানুহক দিগদাৰ নকৰিবি, গাঁতৰ তলত থাক। যেতিয়া ভিচিডিচি বিলাকক গাঁতত সোমাই দিম তেতিয়াহে গৰীব দুখীয়া মানুহে ইয়াত আঁচনি পাব। মোক হাত দাঙকচোন কিমানে অৰুণোদয় পোৱা নাই। পোৱা নাই। এইটো এছেম্বলি চিটলিত আৰু 13 চিৰাং। বেলেগত যিমান অৰুণোদয় দিছো তো ইয়াতো ইমান অৰুণোদয় দিছো, কিন্তু আপোনালোকে কিয় পোৱা নাই? পোৱা নাই, পাক্কা পোৱা নাই, পাক্কা পোৱা নাই। এতিয়া পাব লাগিব নে নালাগে? পাব লাগে নে নালাগে? যদি নলবাৰীত অৰুণোদয় পায়, বঙাইগাঁৱত অৰুণোদয় পায়, আমাৰ বাসুগাঁও 13 চিৰাং চিটলিটো সকলোৱে পাব লাগে নে নালাগে? কিন্তু ইয়াতে নাপায়, কাৰণ ইয়াতে প্ৰথমতে ভিচিডিচিৰ পূজা হ'ব। 500-1000 টকা দিলেহে অৰুণোদয় ফৰ্ম পাব, নহলে ফৰ্মে নাপায়। ঠিক কৈছো নে নাই কোৱা? মই চব কথাৰ খবৰ লৈছো। মোক কোনোবাই সুধিছে যে আপুনি ভিচিডিচি বিটিচিৰ ভিতৰৰ ইমান কথা কেনেকে গম পাই গ'ল? মই বোলো মই ৰাইজৰ লগত কথা পাতো। ৰাইজে মোক কৈছে যে অৰুণোদয় পাবৰ কাৰণে ফৰ্মখন লগতেও 500-600 টকা দিব লাগে, আৰু ঘৰ পাবৰ কাৰণেও 10,000 টকা দিব লাগে, হয় নে নহয়? ঠিক কৈছেতো? কিমান দিব লাগে? কিমান দিব লাগে? 5,000 নে 10,000? 10,000। আৰু চৰকাৰে যি চাউল পঠায়, ইয়াত ইন্দুৰ নিগনিয়েও কাটি থাকে চাউলবিলাক, পুৰা চাউল ঘৰত যাব নিদিয়ে। ইয়াত বহুত ইন্দুৰ নিগনি আছে, হয় নে নহয়? ইন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে? ইন্দুৰ নিগনি বিলাকক মাৰিব লাগে নে নালাগে? যদি খানা খাই দিলে
এই খানা 5 বছৰত একবাৰ খাব, হয়নে নহয়? সদায় খানা খুৱাব নেকি? ইলেকশ্যন নাথাকিলে খানা খুৱাব নেকি? কিন্তু একবাৰ যদি অৰুণোদয় পায়, ইলেকশ্যন নাথাকে।